Hey Rosto, welcome to my YouTube channel Moina's Vlog. এতিয়া মই শুই উঠাই নাই এতিয়া সময় হৈছে 6:45 আজি গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাওঁগৈ আহক গৰুক গা ধোৱাৰ আগতে মই মুখখন ধুই লওঁ মুখ ধুই থাকোঁতে মই বেলেগ বস্তুটো খাইছোঁ দেখিছোঁ আপোনালোককো দেখুৱাওঁ আহক সেইকেইটা চাওক সেইকেইটা বৰটোকোলা দুটা বৰটোকোলা দেখিছোঁ আমি এই দুটা বৰটোকোলা দেখিছে এতিয়া আমাৰ মুখখন গা ধুৱাবৰ কাৰণে মই এয়া মাহ হালধি পিচিবলৈ লৈছোঁ এনেকৈ অলপ দেৰি খুন্দাৰ পিছত মই মাটিমাহখিনি দি দিছোঁ আজি গৰু বিহু গৰুক গা ধুৱাবলৈ মাহ হালধি পিচি আছোঁ পৰিছে বেয়া নাপাব দোস্ত পৰি গৈছে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ খুন্দি হৈ গ'ল ইয়াতে মই উলিয়াই আছোঁ এই আমি এতিয়া গৰুক গা ধুৱাবলৈ লৈ যাম বলক আমি গৰুক গা ধুৱাওঁগৈ বলক গৰুক গা ধুৱাবলৈ লোৱা সময়তে এয়া বতৰ একদম ক'লা মূলা কৰি আহিছে বৰষুণে দিব নেকি এয়া লাও বেঙেনা হালধি শাক বনাই থকা হৈছে আৰু এইফালে মাহ হালধি গৰুক গা ধুৱাবলৈ এয়া গৰুক গাত মাৰিবলৈ চাটখন ৰেডি কৰি থকা হৈছে এয়া আমাৰ চাটখন গৰুৰ গাত মাৰিবলৈ ৰেডি হৈ গ'ল এয়া দুখন চাট দুডাল চাট ৰেডি হৈছে আমি গৰুক গা ধুৱাবলৈ গৰু আহি পাই গৈছেহি এইটো গৰুক আমি এতিয়া গা ধুৱাম আপোনালোকে চাই থাকিব গৰুক মাহ হালধি ঘঁপিছোঁ ভাগি গৈছেগৈ গৰুৱে এয়া সানি দিলোঁ এতিয়া পানী ঢালি এয়া ইয়াতে থৈ লৈছোঁ এয়া গৰুক গা ধুৱাইছোঁ গৰুক গা ধুৱাইছোঁ দৌৰিছে গৰুৱে হয় হৈছে ঠাণ্ডা ঠাণ্ডা পানী এয়া এতিয়া দেউতাই গা ধুৱাইছে গা ধুৱাই দিছোঁ এয়া গা ধুৱাইছোঁ গৰুক গা ধুৱাইছোঁ আজি গৰুৰ পৰম্পৰা গৰু বিহুত আজি ধুনীয়াকৈ গাটো ধুৱাই দিছোঁ এতিয়া এজনী ধোৱা হৈছে আৰু 5জনী আছে এইকেইজনী এজনীকে আনি ধুৱাম এতিয়া বতৰৰ কাৰণে মানে এনেকুৱা ব্যৱস্থা কৰিবলগীয়া হৈছে পানী নাই পানী নোহোৱাৰ কাৰণে আমি এতিয়া বাল্টি টানিয়ে ধুৱাবলগীয়া হৈছে উপায়টো নাই এয়া আমাৰ খুইদৈ চাই আছে গৰু গা ধোৱা এয়া লুকাই দিছে খুৰী এইফালে চাই দিয়ক খুইদৌ ধুৱাইছোঁ নাই হোৱা এজনীকে ধুৱাইছোঁ এতিয়ালৈকে দুজনী গা ধোৱা মেলি দিলে এবাৰ এজনীক আমি গা ধুৱাবলৈ গৈ আছোঁ এজনী সেইজনী এবাৰ লাও খা বেঙেনা খা কৰিব লাগিব এজনী গৰু ককাই বান্ধিছে মতা দুজনী মেলি দিলে মতা দুটা মেলি দিলে
এই পোৱালিটোক এতিয়া গা ধুৱাব লাগিব আৰু এইটোকো এতিয়া ধুৱাব লাগিব গা। দেউতাই মাহ হালধি ঘঁহি দিছে। এইবাৰ পোৱালিটোক মাহ হালধি ঘঁহা হ'ব। এয়া ঘঁহিছে মাহ হালধি। পলাইছে গৰু পোৱালিটো। এইজনী গৰুক এতিয়া গা ধোৱা হৈছে। এইয়া বেয়া জমি আছে। এইটো এটা কেমেৰাটো দেউতাক দি দিছোঁ। এইবাৰ মই ধুৱাম গা। এতিয়া মই ধুৱাবলৈ লৈছোঁ। গা ধুৱাইছোঁ। হৈ যাব এতিয়া। আৰু মলি ওলাইছে, আৰু অকণ ধুৱাই দিওঁ। হৈ গ'ল গা ধোৱা। এতিয়া লাও খা বেঙেনা খা কৰিম। তাতে এতিয়া মাৰিবলৈ লৈছোঁ। লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যাক। মায়ে সৰু বাবে সৰু তই হবি গৰ্বৰ গৰু। লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মায়ে সৰু বাবে সৰু তই হবি গৰ্বৰ গৰু। এইবাৰ পোৱালিটোক কৰি লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মায়ে সৰু বাবে সৰু তই হবি গৰ্বৰ গৰু। এয়া হৈ গ'ল। এইবাৰ হালধি দুডোখৰমান দি দিওঁ। এয়া গৰু খুলি দিয়া হৈছে। এয়া লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰে সৰু বাবে সৰু তই হবি গৰ্বৰ গৰু। লাও খা বেগুন খা, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মায়ে সৰু বাবে সৰু তই হবি চিকুৱে আজি বিহু খাবলৈ আহিছে। এইটো বাহ 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 বাই বাই। আমাৰ মামা ককা বিহু খাবলৈ আহিছে। এয়া ককাই ৰাতিপুৱাই গা পা ধুই একদম টিপটপ হৈ আছে। এয়া আমাৰ ককা উঠিলে উঠিলে উঠিলে। ককাই বোলে চশমা পিন্ধি বোলে ফটো উঠে বোলে। এইয়া ককাই চশমাখন পিন্ধি লৈছে। আমাৰ খুৰাই আমলৈ পাৰিবৰ কাৰণে ডাং এডাল কাটি আছে। এইয়া আমলৈ পৰাৰ পিছত সৰি পৰিলে মাটি, তেতিয়া মাটিৰ পৰা আমলৈ টোপবিলাক উঠাই আছে খুৰাই। লগতে ভনীপিয়েও বুটলি আছে। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।